আজি ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰিলোঁ। 6:30মান বজাত উঠিছোঁ। উঠিয়ে প্ৰথমে মই চোতালখন ঝাৰু মাৰি লৈছোঁ। বাহি চোতাল লেতেৰা হৈ আছে। মই প্ৰথমে চোতালখন চাৰিওফালে চুকে কোণেদি ধুনীয়াকৈ ঝাৰু মাৰি লৈছোঁ। ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণ চাব। মই হালিমা। মোৰ আৰু এটা নতুন ব্লগত আপোনালোকক সকলোকে স্বাগতম। আগফালৰ চোতাল ঝাৰু মাৰি পিছফালৰ চোতালখন ঝাৰু মাৰি লৈছোঁ। ঘৰৰ চাৰিওফালে গছ গছনি আছে, সেইকাৰণে অলপমান বতাহ বুলিলেই পাত আহে। বাকী কাম শেষ কৰি আহি গ'লোঁ ৰন্ধাঘৰত। আহি পিনে চাউলৰ গুড়ি, গৰম পানী, কলপাত, বেজি সকলোবিলাক লৈ মই ৰেডি হৈ বহিছোঁ। পিঠা বনাম, কিন্তু বাবুৱে পিঠা বনাব নিদিয়ে। বাবু বোলে পিঠা বনাব, সি নতুন পিঠা বনাব বুলি কৈছে। সি বেজীকেইটা লৈ পিনে খেলি আছে। গৰম পানী ঢালি চাউলৰ গুড়িকেইটা গুলি লৈছোঁ। গৰম পানী দি গুলিলে আঠা ধৰিব। ফুল পিঠা বনাম, আঠা ধৰিব লাগিব। ধুনীয়াকৈ চামুচ দি ধুনীয়াকৈ গৰম পানীখিনি গোটেই চাউলৰ গুড়িখিনি মিহলাই লৈ হাতে দি আকৌ অলপ ঠাণ্ডা পানী দিছোঁ। আৰু অলপ বেছি টাইট হৈ গ'লে পিঠা নহ'ব। অলপকৈ নৰম ৰাখিছোঁ। আৰু এতিয়া এটা এটাকৈ সকলো বেজিত ডোখিনি ভৰাই ল'ম। ভৰাই আছোঁ কাৰণে বাবুৱে মোক বেজি দিছে যে মা মোৰ বেজিটো ভৰ্তি কৰি দিয়া কৈছে, আৰু কৈছে মা মোৰ বেজিটো ভৰ্তি কৰি দিয়া। তাকো অলপমান ভৰাই দিলোঁ। সি আৰু পিঠাটো বনাব নোৱাৰে, সি কিন্তু টো খাই লাভ কৰে। ডোখিনি খাই সি পিঠা বনাইছে নবনাইছে দেখাই পাব আপোনালোকে আগত গৈ। সকলোবিলাক বেজি ভৰাই ৰেডি কৰি লৈছোঁ। এতিয়া মই পিঠা বনাবলৈ আৰম্ভ কৰিম। লাহে লাহেকৈ মই ইমান ভালকৈ পিঠা বনাব নোৱাৰোঁ, যেনেকৈ পাৰোঁ তেনেকৈ পিঠা বনাওঁ। নতুন নতুন শিকি আছোঁ মই পিঠা বনোৱা। এই পিঠাক আপোনালোকে কি বুলি কয় কমেণ্ট কৰি জনাব। আমি এইটো ফুল পিঠা বুলি কওঁ। মানুহে বেলেগ বেলেগ ৰং দি বনায়, আমি ৰং নিদিও, বগাই বনাম। এই আছোঁ বাবুৱে পিঠা বনাই আছে, মোৰ লগত দেখা দেখি পিঠা বনাইছে। ইমান টাইট সি ওলাবই নোৱাৰে, তাৰ ভাগৰ লাগি গৈছে। ভাগৰ লাগি গৈছে। মই পিঠা বনাই আছোঁ আৰু মোৰ শাহু মাকে বেজি ভৰ্তি কৰি দিছে, নহ'লে মই ভৰ্তি কৰি আকৌ বনাম, এনেকৈ দিব লাগিব। মই বনাই আছোঁ, মোৰ শাহু মাকে এইফালে বইল কৰিছে আৰু মোক বেজি ভৰাই দিছে। ৰাতিপুৱা পিঠা বনাবলৈ আৰম্ভ কৰিছোঁ। 9:30 বজাত বাবুক স্কুলত লৈ যাব লাগিব, সেইটো কাৰণে খৰধৰ কৰি আছোঁ মই আৰু শাহু মায়ে, যাতে টককৈ হৈ যায়।
এয়া বাবুৱে এতিয়া দৌখিনি খাইছেহে, সি পিঠা বনোৱা থৈ পিঠা খাই আছে আৰু বেজীৰ পৰা অলপ অলপ ওলাইছে আৰু খাইছে। ইমান বদমাছ কৰি থাকে, পিঠা বনাবলৈ আহিও শান্তি নাই। মোৰ লগে লগে সিও পিঠা বনাব বুলি কৈ বহিছে আৰু এতিয়া তাৰ পিঠা বনোৱা হোৱা নাই। সি ইমান ধুনীয়াকৈ বনাইছে যে তাৰ পিঠা সিয়েই খাইছে কেঁচা কেঁচা, বইলো কৰিব দিয়া নাই। এয়া মোৰ পিঠা লাহে লাহে বনাওঁতে বনাওঁতে পিঠা বনোৱা প্ৰায় শেষেই। পিঠা বনাই শেষ কৰি থৈ মই বাবুক লৈ স্কুলত গুচি গ'লোঁ। এইফালে শাহুমায়ে সকলো পিঠা ধুনীয়াকৈ বইল কৰি লৈছে, বইল কৰি তাৰপিছত ৰ'দত দিছে। মই স্কুলৰ পৰা আহি চাওঁ ঘৰৰ অৱস্থা নাই। ৰাতিপুৱা পিঠা বনাওঁতে দেৰি হৈ গৈছে, সেইটো কাৰণে পটককৈ বাবুক লৈ স্কুলত গুচি গ'লোঁ আৰু ঘৰৰ কাম কৰিব নোৱাৰিলোঁ। স্কুলৰ পৰা আহিয়ে ধুনীয়াকৈ ঘৰ ঝাৰু মাৰি লৈছোঁ। কাপোৰ কেইটামান আছিল, কাপোৰকেইটা ধুই লৈছোঁ। মই কাপোৰ ধুই থাকোঁতে বাবুৱে এয়া পানী লৈ আকৌ খেলা আৰম্ভ কৰি দিলে। তাৰ এটা সৰু গাড়ী আছে, সৰুকৈ গাড়ী এটা আছে। সেই গাড়ীটো বোকা বনাই তাত দি পিনে খেলে আৰু কয়, মা গাড়ীটোত ফাঁচি গৈছে। এয়া মই কাপোৰখিনি এতিয়া ধুনীয়া লাৰি লৈছোঁ ৰ'দত, কাপোৰ ধোৱা শেষ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে মই আগুৱাই যাব পাৰোঁ। আপোনালোকে সকলোৱে মোক ছাপোৰ্ট কৰিব। মই নতুন ভিডিঅ' বনাইছোঁ, কিবা ভুল হৈ থাকিলে ক্ষমা কৰিব। দুপৰীয়া গা পা ধুই নামাজ পঢ়ি মোৰ নাইটি আনিছিলোঁ, নাইটিটো অলপমানকৈ ডাঙৰ হয় চিলাই লৈছোঁ। আৰু দিদি বায়ে এটা তাৰো নাইটি দিছিলে, সেই নাইটিটো অলপমান চিলাই ল'ম। প্ৰথমে মোৰ নাইটিটো চিলাই লৈছোঁ। এইটো দিদি বাৰ নাইটি, তাৰ নাইটিটো দীঘল হয় আৰু বহলো হয়, চাৰিওফালে দুফালে অলপ অলপকৈ মাৰি দিছোঁ। হাতখনত ধুনীয়াকৈ মাৰি দিছোঁ আৰু তলফালে কাটি ধুনীয়াকৈ চিলাই দিছোঁ।